শিমতলৰ কাৰণে পুৰা সাজু কৰি দিয়া হৈছে এইফালে দেখিছে গাইস গা ধুবলৈ নিছে মানে এলে হান দিছে কি চাইছে তুমি কোন হয় তোমাৰ বাদে এফালে গোপিনী সকলো গোপিনী মানে ইয়াতে আছে আৰু এফালে আমাৰ লগত আছে বাস্তৱ ল'ৰা দুটা আমি দুটা গাইস এফালে আমাৰ কইনা ভনীয়েক হয় আৰু কইনাৰ সখীয়েক এজনী হয় আৰু এই তাই বাইক হয় আৰু এফালে মেহেন্দি লগাই আছে ভনীয়েকক এফালে ছোৱালী যদি চাই আছে এফালে আহিছে এটা তেলে খোৱা ইয়াৰ নাম তেলে খোৱা আৰু এফালে চাই আছে বাস বাস্তৱে বেচাটো কি ক'ব লোককে চাই আছে আৰু ন বাস কাইলৈ নতুন আহিব ন নতুন অতিথি আহে নাজানো চেষ্টা কৰিবি না আৰু গাইছ মই মোৰ লুকটো দেখুৱাই নাই এতিয়া দেখুৱাইছো মানে এতিয়া এইফালে কাইলৈ বিয়া এতিয়া আমাৰ প্ৰস্তুতিবোৰ চলি আছে আৰু এইফালে অলপ কাৰিকৰবোৰ লাগি আছে কৰ্মত মানে ৰসগোল্লা বনাই আছে খাম বুলি মানে অপেক্ষা কৰিছো এইফালে বায়েকৰ বিয়া তাই কান্দিছে গাইস ফাইনালি কইনাৰ কাম কাজবোৰ গোপিনীসকলে সকলো মানে ক্লিয়াৰ কৰিলে এতিয়া জাষ্ট এতিয়া সকলো গোপিনী গ'ল ঘৰা ঘৰিকে মানে ঘৰা ঘৰি গ'ল এতিয়া জাষ্ট আমি আছো আৰু বিয়া কইনাৰ বাপেকেই এইফালে ফটো মাৰি দিব লাগে দুইটাকে ৰাহি যোৱা মিলিছে তোমালোকৰ দুইটা বেষ্ট অফ লাক গাইস ফাইনালি এতিয়া বিন্দাস বহি লৈছো এইফালে পুৰা আন্ধাৰ আৰু মোৰ বিৰাট ভয় লাগি আছে এইফালে পৰা ভূতে লৈ যায় বুলি আৰু এইফালে বিয়া ঘৰৰ পৰিৱেশবোৰ দেখুৱাম উখল মাখল পৰিৱেশ আৰু সকলো দেখুৱাইছো চাই থাকক আপোনালোকে গোটেই চকীবোৰ মানে একদম ক্লিয়াৰ কৰিছে আৰু এইফালে তোমালোকৰ হেৰি আৰু এইফালে আপোনালোকক দেখুৱাইছো পৰিৱেশবোৰ এইফালে ঘৰ খাই আছে মামীয়ে মেকআপ আৰ্টিষ্ট ধুলি কোন এখন গাইস আপোনালোকে দেখিছে ইয়াত কাৰিকৰে পুৰা ৰসগোল্লা বনাই আছে আৰু ৰসগোল্লা খাবৰ বাবে অপেক্ষা কৰি আছো গাইস ফাইনালি মই যাংগৈ মানে ইহঁতক এই ঘৰলৈ যাওঁ কাইলৈ ৰাতিপুৱা আহিম আৰু ইহঁতক বাই বাই দি দিছো আপোনালোক